ফেসবুক তো মানে একদম খুলিব নোৱাৰা হৈছে আৰু দেই সবফালে বাস মাৰ্ডাৰ ৰেপ 2 নম্বৰী কাম এইবোৰে আৰু তাৰ মাজতে আকৌ কৰোনাৰ নিউজ এতিয়া ফেসবুকতো নিউজ পৰ্টেল বিলাক ভৰ্তি হৈ গৈছে তাৰ ওপৰত আকৌ হে 50 পইচা পেনপেনিয়া প্ৰেমিকবোৰ কি ষ্টেটাছ যেন সিহঁতেহে প্ৰেম কৰিছে আৰু আমি বিলাক এনেই আকৌ কিছুমান 14 বছৰীয়া ছোৱালী কি কাম আৰে দেওবাৰৰ পৰা শনিবাৰলৈকে একেবাৰে সিহঁতে ৰামধেনু 7টা ৰঙৰ শাৰী পিন্ধে ইমানতে সমাপ্ত নহয় আকৌ এসোপামান মেকআপ কৰি ফেসবুকত ফিল্টাৰ লগাই আপলোড দিয়ে সেইখনক আকৌ ষ্টৰীত দিয়ে আমি ফটো উঠিবলৈ সেলফি কেমেৰা অন কৰিলে কেমেৰাও কয় হ'ব হ'ব বন্ধ কৰি থৈ দে মোৰ লগৰে বান্ধৱীজনীয়ে পাপি এটা লৈছে দেখোন ঘৰত ও মা ইমান কিউট দেখিবলে ময়ো এটা লৈ লওঁ নেকি আও সদায় টেনচন দিয়া মানুহে আজি কিবা লোৱা কথা কৈছে যে আহিলা আৰু এডাল কাজিয়া লাগিবলৈ ঐ মই আহিলে যে তুমি মুখখন বেকেটা কৰি কেয়াকে চোৱা মই কি ভাতৰ লগত দিয়া ভেন্দি ভাজি নেকি নহয় তিতা কেৰেলা ভাজি হ'ব এতিয়া মহাৰাণী আজি মোৰ কাজিয়া কৰিবলৈ একদম মন নাই দেই ঐ শুনা না অ প্লিজ সেইডাল সুৰত যে নামাতিবা দেই তেনেকে মাতিলে মোৰ একেবাৰে বাহ লাগি যায় আৰে শুনা না একো শুনিবলৈ নাই কি লাগে কোৱা জলদি মোক পাপি এটা দিয়া না অ সেইটো কথা আৰে ভাই ৰাতিটো হ'বলৈ দিয়া এডাল মই পাপি মানে সেই কুকুৰৰ পোৱালি কথা কৈছো সেই বুলি কোৱা আকৌ মইতো পাপলি বুলি ক'লে চুমা খোৱাটো কথাই ভাবিম ন সেইটোৱে ঠাণ্ডা তোমাৰ মূৰত চোৱাচোন মোৰ লগৰ মৌচুমীয়ে ইমান ধুনীয়া পোৱালি এটা লৈছে তাতে কি হ'ল আমিও এটা লওঁ ব'লা না এইবিলাক কুকুৰ চুকুৰ ল'বলৈ নাই দেই কিনো হ'ব একেবাৰে নাই ভাই এই কুকুৰলে মোৰ বহুত ভয় লাগে সৰুতে মই ক্ৰিকেট খেলি থাকোতে এটা কুকুৰক জোকাই লৈছিলো পুকৰৰ এবখলা যেনেকে কামুৰিহে লৈ গ'ল মই এতিয়াও পটি কৰিবলৈ বহিলে পস্তাই থাকো জানানে সঁচাকে ভয় পাদুৰাৰে তুমি কুকুৰলেনো বাৰু কোনোবাই ভয় কৰেনে আৰু আমি কুকুৰৰ পোৱালিহে ল'ম নাই 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 ডাঙৰ হলে যিহে মস্ত এডাল হয় হাতী নে কুকুৰ একেবাৰে ধৰিবই নোৱাৰি মোৰ ভয় লাগে দেই নহ'ব কি ফালতুৰে মই জীৱনত এটাও পেট পুহি পোৱা নাই কিয় মই আছোৱে দেখোন কুকুৰটো প্ৰেক্টিকেল কথা ক'ব নোৱাৰা হা তুমি ঠিক আছে মাথাটো বেয়া হৈছে নেকি তুমিয়ে দেখোন কৈছা প্ৰেক্টিকেল হ'বলৈ কুকুৰ হৈ দেখুৱাই দিছো কি যে হ'ব এই মানুহটোৰ একো নহয় এতিয়া আৰামছে বেলেগ চিন্তা কৰা ইমান মানুহটো বৰিং কিয় তুমি কি ক'লা এতিয়া মই ৰাস্তাত গৈ কি নৃত্য নাটিকা কৰোঁগৈ জাঙিয়া পিন্ধি নে চটৰ ওপৰত গৈ টিকটক বনাও এই টিকটক ডালটো গ'লেই বাৰু কি কৰিব লাগে হা মই এণ্টাৰটেইনিং হ'বলৈ বছ কুকুৰ এটা পোহাৰ কথা কৈছো তাকো ইমান শুনাইছে এইবিলাক আইডিয়া তোমাৰ মূৰত সুমুৱাই দিয়ে কোনে হা আৰে ফেচবুকত ফটো দিছে মোৰ লগৰজনীয়ে কুকুৰৰ লগত তো সেইটো দেখি মোৰো মন নাযাব নেকি ল'বলৈ কোন সেইজনী নাম্বাৰ দিয়া মোক এতিয়াই গৈ ফটো ডিলিট কৰিবলৈ কওঁ মই হ'ব তাতো গৈ পেলাই নাকটো কটাবগে নালাগে এনেওতো য'তে ত'তে কটাই ৰাখিছো নাকটো ঐ মোক চম্ভালি কথা ক'বা দেই নহ'লে সেই তোমাৰ লগৰ বান্দৰীজনী কুকুৰটো মই ৰাতি ৰাতি গৈ পেলাই নাগালেণ্ড পहुঁচাই দিম কৈছো এটা কুকুৰৰ কাৰণে মোৰ লগত কাজিয়া কৰি আছে হ'ব নালাগে নালাগে কুকুৰ চকুৰ একো নালাগে তুমি বৰিং মানুহ ন বৰ হৈয়ে থাকা নাজানো আৰু মানুহৰ মাজত এই কি চখডাল ওলাল কুকুৰ পোহাৰ কুকুৰকতো সেই বেবী বুলি মাতিবলৈ লৈছে কেইদিনমানৰ পিছত নিজৰ মানুহটোকো ইহঁতে টমি বুলি মাতিবলৈ ল'ব আৰে ভাই তাতছে ছাগলী বা গৰু এটা পোহা অলপ লাভো হ'ব গাখীৰো পাম হ'ব আৰু মোৰ নাখাবা তো মই কি খাম কিবা বনাইছে জানো কুকুৰ কুকুৰ বুলিয়ে গোটেই দিনটো বিচনাত বহি কটাইছে এইবিলাক ননচেন্স বিলাক মানুহে ঠিকেই কয় ছোৱালী চাওঁতে ভালকে ল'বা ৰিস্ক নহ'লে গোটেই জিন্দগী লগাবা ভিক্স ঐ কি কৰা তুমি দিনে দিনে কাজিয়া কৰি মোৰ মূৰটো গৰম হৈ গৈছে আৰু এটা কুকুৰৰ কথা ক'লো ল'বলৈ মন নাই ইমানকে শুনাই নেকি কিবা মা ইমান মৰম লগাই এই কুকুৰটো তাইক হাতী এটাও পুহি ল'বলৈ কোৱা গাধৰ নিচিনা ব্ৰেইনটোতো আছে ঘৰতে এখন চিৰিয়াখানা হৈ যাব ফালতু চব তোমাৰ মূৰটো ঐ চাহৰ লগত দেখোন খাবলৈ একোৱে নাই কিয় বিস্কুট আছে নহয় কুকুৰ নে কি হা মই সদায় বিস্কুট খাবলৈ